বাইদেউসকল অংগনবাদী কৰ্মী সহায়িকাৰ বাবে এক বিশেষ খবৰ প্ৰকাশ পাইছে। হয় বাইদেউসকল, আপোনালোকে ঠিকই শুনিছে, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। বাজেটত ইতিমধ্যে কৈছে যে অহা অক্টোবৰ মাহৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব, কিন্তু বাজেটত ঘোষণা নকৰিলে যে তেওঁলোকৰ দৰমহা কিমানকৈ দিব, আৰু যাৰ ফলত অংগনবাদী কৰ্মী সহায়িকা আৰু আশা আৰু ৰন্ধন কৰ্মীসকলে বহু পৰিমাণে চিন্তিত হৈ পৰিছে, আৰু যাৰ ফলত তেওঁলোকে এতিয়াও দাবী জনাইছে যে তেওঁলোকৰ এই চলিত বাজেটতেই দৰমহা বৃদ্ধি কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। আৰু 21 মাৰ্চ তাৰিখে দিছপুৰত অংগনবাদী কৰ্মী সহায়িকাৰ যাত্ৰা, আৰু এয়া আপোনালোকে স্ক্ৰীনত চাবলৈ সক্ষম হ'ব। এয়া চাওক, ঘোষণা অনুসৰি বাজেটত মাননি বৃদ্ধিৰ বাবে ধন আবণ্টনৰ দাবী। বাজেটত মাননি বৃদ্ধিৰ বাবে ধন আবণ্টনৰ দাবীত অহা 21 মাৰ্চত দিছপুৰ চলো শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব অংগনবাদী কৰ্মী সহায়িকাসকলে। অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে আজি এটা বিবৃতিত কয়, যোৱা 10 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা 2025-26 বৰ্ষৰ বাজেটত উল্লেখ কৰিলে যে অসমত কৰ্মৰত চলিত বৰ্ষৰ 10 মাৰ্চত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা বাজেট 2025-26 অসম বাজেটত উল্লেখ কৰিলে যে অসমত কৰ্মৰত অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীৰ লগতে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰো মাননি 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব। কিন্তু বাজেট প্ৰস্তাৱত এই শিতানত ধন আবণ্টনৰ কোনো উল্লেখ নকৰিলে। এই ঘটনাই অসমৰ সমূহ আঁচনিভুক্ত কৰ্মচাৰীকহে আশাহত কৰিছে, কিয়নো বাজেট বক্তৃতাত আন বিভিন্ন হিত লাভ বৃদ্ধিৰ ঘোষণাৰ সৈতে আবণ্টিত ধনৰ পৰিমাণো ধাৰ্য কৰিছে। কেৱল আঁচনিভুক্ত কৰ্মচাৰীসকলৰ মাননি বৃদ্ধিৰ নিৰ্দিষ্ট ধন ধাৰ্য নকৰিলে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই তাৎক্ষণিকভাৱেই অৰ্থাৎ 11 মাৰ্চত উল্লেখিত বঞ্চনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় সঞ্চালকৰ ওচৰত স্মাৰকপত্ৰেৰে লিখিতভাৱে বাজেট প্ৰস্তাৱৰ ধন ধাৰ্য কৰাৰ পদক্ষেপ ল'বলৈ আবেদন জনাইছিল। কিন্তু আজিলৈকে তেনে কোনো পদক্ষেপ লোৱাৰ উমঘাই নাই। সেয়ে অংগনবাদী কৰ্মীসকলেও 21 মাৰ্চত তেওঁলোকে দিছপুৰৰ যাত্ৰা আগবঢ়াইছে। তো বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে আশা অংগনবাদী আৰু ৰন্ধন কৰ্মীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।